নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী। আজি মই বনাম ভেন্দি মছলা দি ৰন্ধা এখন ভাজি আৰু আপোনালোককো অকণমান দেখুৱাই দিবলৈ লৈছোঁ মই ভেন্দি মছলা দি কেনেকৈ ৰান্ধিছোঁ। এতিয়া প্ৰথমতে মই কেইটামান ভেন্দি লৈছোঁ আৰু ভেন্দিখিনি ভালকৈ ধুই পানী নথকাকৈ শুকুৱাই লৈছোঁ। আৰু শুকুৱাই নল'লে কাপোৰ এখনে মচি ল'লেই হয়, কিন্তু মই ধুই পেলাই শুকুৱাই ৰাখিছোঁ। এতিয়া পিছফালে থকা টোপটো আৰু আগফালে এনেকৈ মই কাটি দিছোঁ। ভেন্দিখিনি মানে আগটো আৰু গুৰিটো কাটি দিছোঁ। গোটেইখিনি মই এনেকৈ গুচাই ল'লোঁ। এতিয়া মাজেদি এনেকৈ ভেন্দিটো সমানে ফালি দিছোঁ। অকণমান দেখুৱাই দিছোঁ মই কেনেকৈ ফালিছোঁ। এইটো ভেন্দিও আকৌ দেখুৱাই দিছোঁ মই মাজেদি কেনেকৈ ফালি ল'লোঁ। এয়া দেখিছে, এনেকৈয়ে ফালি লৈছোঁ গোটেই ভেন্দিখিনি। মই দেখুৱাই দিলোঁ ফালি লোৱা ভেন্দিখিনিও আপোনালোকক অকণমান। এতিয়া এইখিনি অকণমান ভাজিম। আৰু এইফালে গেছত কেৰাহী এখন পাতি তাতে তেল গৰম হ'লত ভেন্দিখিনি দি দিছোঁ। এতিয়া ভেন্দিখিনি অকণমান লৰাই দিছোঁ। ভেন্দিখিনি ভাজি থাকোঁতেনে ইয়াত মই নিমখ হালধি একোৱেই দিয়া নাই, মাত্ৰ ভেন্দিখিনি অকণমান ভাজি আছোঁ। আৰু ধুনীয়াকৈ মোৰ ভেন্দিখিনি ভজা হৈয়ে গৈছে। এয়া হৈ গ'ল। এতিয়া মই ভেন্দিখিনি কাঢ়ি দিছোঁ। মই নিমখ হালধি নাই দিয়া, আকৌ এবাৰ কৈ দিছোঁ দেখিছেনে। মাত্ৰ মই এনেকৈ তেলতে ভেন্দিখিনি ভাজিহে লৈছোঁ অকণমান। এতিয়া ৰৈ যোৱা তেলখিনিতে মই এয়া কেইটামান দি দিছোঁ চফ গুটি আৰু লগতে কেইটামান দি দিছোঁ জিৰা গুটি। এইকেইটা জিৰা গুটি। এতিয়া এটা বিলাহী আৰু এটা পিঁয়াজ মই সৰু সৰুকৈ কাটি লৈছিলোঁ, এইখিনিও মই তেলতে দি দিছোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। আৰু এইফালে এইখিনি হয় মানে মই মছলাখিনি লৈ লৈছোঁ। মই একেখন প্লেটতে এয়া লৈছোঁ জিৰা গুড়ি, এয়া হৈছে মিট মছলা, এয়া ৰেড চিলি, এয়া হালধি আৰু এইখিনি অকণমান এক্সট্ৰা মিছলকৈ মছলা লৈ লৈছোঁ। এতিয়া ইয়াতে অকণমান পানী দি মই মছলাখিনি ভালকৈ একেলগে মিলাই ল'ম। মানে মছলাখিনি অকণমান পনীয়া কৰি লৈছোঁ চব একেলগতে মিলাই। আৰু এয়া ধুনীয়াকৈ মোৰ মছলাখিনি হৈ গ'ল। আৰু এইফালে মোৰ পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া ইয়াতে মই এইমাত্ৰ গুলি লোৱা মছলাখিনি দি দিছোঁ। মছলাখিনি একেলগতে মিলাই ভালকৈ হেতাখনেৰে লৰাই দিছোঁ আৰু এইখিনি অলপ সময় মই ভাজি ল'ম। এয়া অলপ দেৰি ভাজি লোৱাৰ পিছত ইয়াতে দি দিছোঁ মই অকণমান নিমখখিনি আন্দাজমতে দি দিছোঁ দেই, একেবাৰে হোৱাকৈ। আৰু এতিয়া নিমখ দিয়াৰ পিছত এইখিনি আকৌ এবাৰ অলপ সময় কাৰণে ভাজি লৈছোঁ। এয়া মোৰ ধুনীয়াকৈ পিঁয়াজ বিলাহী আৰু মছলাখিনি ভজা হৈ গ'ল। এয়া দেখিছেনে, ছাইডত অকণমান তেল বিৰিঙি অহা নিচিনা হৈ গৈছে। মছলাখিনি হৈ গ'ল। এয়া ছাইডত তেল বিৰিঙিছে। এতিয়া ইয়াতে মই ভাজি ৰখা ভেন্দিখিনি দি দিছোঁ। এতিয়া হেতাখনেৰে লাহে লাহে মই মছলাখিনিৰ লগত মিলাকৈ ভেন্দিখিনি লৰাই দিছোঁ আৰু গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ, নহ'লে তলফালে জ্বলি যাব পাৰে। এনেকৈ ৩-৪ মিনিটমান সময় মই গেছৰ ফ্লেমটো কমাই ভেন্দিখিনি মছলাখিনিৰ সৈতে ভালকৈ ভাজি ল'ম। এনেকৈ ভেন্দি বনাই খাবলৈ খুব ভাল লাগে। মই এনেকৈ ভেন্দি বনাই খাই খুব ভাল পাওঁ। বিশেষকৈ ৰুটিৰ লগত খাবলৈ বেছি ভাল লাগে। ভাতৰ লগতকৈ ৰুটিৰ লগতহে এনেকৈ বেছি ভাল হয় ভেন্দি খাবলৈ। আৰু এয়া মোৰ সম্পূৰ্ণ ভেন্দি ভাজিখন হৈয়ে গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অকণমান অফ কৰি দিছোঁ। এয়া অকণমান আপোনালোককো দেখুৱাই দিছোঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে মোৰ ভেন্দি ভাজিখন। এয়া দেখিবলৈ কালাৰটো খুব ধুনীয়াকৈ আহিছে। আজি আপোনালোকে মই বনোৱা ভেন্দি ভাজিখন কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিবচোন। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল দেখিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্টও কৰি দিব। লগতে আপোনালোকে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে ইমান সময় মোৰ লগত ভিডিঅ'টো চাই সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ।